আৰু গোপালে ভিতৰত অলপ কথা কি মানে সেই ভাগ কৰাৰ Belum lagi? Hah? Oh, maaf. গছ পৰা সময়ত কিয় ক'ত আছিলে কি কৰি আছিলে শব্দ হৈছে আমি কিচেনত আছিলো গোটেইকেইটা
অঁ এই ৰেষ্টুৰেণ্টখনৰ কিটচেনত তাৰপিছত নাউৰি আহিছিলোঁ এই চাবা আজি গোটেই গাড়ী চাড়ী ভাঙি অৱস্থা নাই বহুতকেইখন গাড়ী ভাঙছে বেটাৰী গাড়ী এখন ভাঙছে মানুহটো তেনেকৈ মৰা নাই কিজানি মানুহ একো হোৱা নাই কাৰো বৰষুণ চলি আছিল নেকি সময় বৰষুণ নাই তেনেকুৱা বতাহো নাই বৰষুণো নাই সেইটো মানে তাৰমানে আজি গছডাল বহুত দিন ধৰি কাটাৰ কাৰণে হেৰি কৰা আছিল কিয় কাটা নাছিল একদম বেয়া হৈছে অলপ খেলি মেলি আছে এইটো ভালকৈ মই গম নাপাম কিন্তু গছডাল কাটিব লাগিছিল আগতে গছডাল কাটিব খৰচো হৈছে দুদিন নেকি হৈছে মানুহ আহি তাৰ পৰা অলপ খেলি মেলি কাৰণে নাকাটিলা মানুহ মানে হেৰিৰ পৰা ৰক্ষা পৰিছে মানুহৰ হতাহত হোৱা নাই কোনো ঠিক আছে মানুহৰ একো হেৰি হোৱা নাই দোকানত কিবা কাষ্টমাৰ আছিল না নাই কাষ্টমাৰ নাছিল তেতিয়া নাছিল এই বাহিৰৰ পৰা চিঞৰিছে তাৰমানে গাড়ী গছডাল আৰু ওচৰৰ দোকানীবিলাক ওলাব পাৰে ভিতৰত আমাৰ গোপাল আছিল তেতিয়া ভিতৰত তেওঁ বাহিৰ হ'ব পৰা নাছিল বস্তু পিছত পঢ়াৰ পিছতে বাহিৰ হৈছিল আচ্ছা এই গছডালটো কাটাৰ কাৰণে বহুত দিন ধৰি আবেদন জনোৱা হৈছিল কিয় কাটা নাছিল ফৰেষ্টৰ মানুহটো আজি 10-15 দিন আগতে আহি গৈছে তেওঁলোকে গাড়ী চাড়ী লৈ আহিছিলে কাটিম বুলিয়ে তাৰপিছতে কি কাৰণে উলটি গ'ল আৰু সিহঁতে নাকাটা কাটা নাই গুচি গ'ল এতিয়া আৰু কাৰো ক্ষয়ক্ষতি বিশেষ মানুহ হোৱা নাই অলপ দোকানৰ এখন ক্ষতি হ'ল আৰু এখন বেটাৰী গাড়ী আছিলে বেটাৰী গাড়ীখন ক্ষতি হৈছে আৰু এখন স্কুটি তাতে পৰি আছে এইখন আৰু দোকান দুখন ক্ষতি হৈছে আচ্ছা আচ্ছা এই গছডাল বাগৰি পৰাৰ ফলত আপোনাৰ গাড়ীখন স্কুটিখন মানে হেৰি হৈছে বেয়া হৈছে এই ক্ষেত্ৰত কি ক'ব কি ধৰণে হ'ল ক'ত আছিল আপুনি মোৰ দোকানত আছিলে মোৰ দোকান এখন আছে আচ্ছা দোকানৰ ভিতৰত আছিল আপুনি আচ্ছা শব্দটো শুনিছোঁ আৰু আচ্ছা শুনি আহোঁতে দেখোঁ যে মোৰ গাড়ীখন মানে ভাঙি গৈছে সম্পূৰ্ণ গছডাল বাগৰি পৰা আচ্ছা আৰু মোৰ গাড়ীখনৰ নাম্বাৰ আছিলে AS27G0964 হয় নামটো আপোনাৰ মোৰ নাম শ্ৰী তৰুণচন্দ্ৰ বড়ো হয় এই গাড়ীখন এতিয়া চলাব পৰা অৱস্থাত আছে নে নাই গাড়ীখন এতিয়া চলাব পৰা অৱস্থা নাই একেবাৰে মানে হয়তো খেলিবও নোৱাৰিব ইঞ্চুৰ আছে নে আপোনাৰ গাড়ী ইঞ্চুৰ আছে আচ্ছা কিমান পুৰণি অক্টোবৰত লৈছোঁ অঁ আচ্ছা আচ্ছা ঠিক আছে